প্ৰথমবাৰৰ কাৰণে আহিছোঁ বোকাজান বিহুলৈ। হয়, কাৰ্বি আংলং জিলাৰ বোকাজান বহাগী উৎসৱলৈ আহিছোঁ। আহক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। বোকাজান বিহুৰ সুন্দৰ মুহূৰ্তবোৰ আপোনালোকে দেখিবলৈ পাব। নমস্কাৰ, স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ বোকাজান আৰু বোকাজানৰ 42 সংখ্যক কেন্দ্ৰীয় বহাগী উৎসৱ 2026 তাত আহিছোঁ আৰু খুব সুন্দৰ পৰিৱেশ। আৰু কাৰ্বি আংলঙৰ আটাইতকৈ ডাঙৰ বিহুৱে হ'ল এইখন বোকাজান বিহু। মোৰ পিছফালে দেখিছে খুব সুন্দৰ আয়োজন আৰু আজি সাংস্কৃতিক শোভাযাত্ৰা আছে, লগতে এখন খুব সুন্দৰ নতুন তোৰণ মুকলি কৰা হ'ব। তো তাত মোক নিমন্ত্ৰণ জনালে, আহক মোৰ লগত দেখাওঁ আজি আপোনালোকক কাৰ্বি আংলং জিলাৰ বোকাজানৰ বহাগী উৎসৱ। বোলক। ভূষণ পাঠকক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। অভিনেত্ৰী ৰিচা চেত্ৰী, আইৰিছ চেত্ৰী, অভিনেতা নিৰূপম শইকীয়া তথা সাংবাদিক হিমাক্ষী বৰুৱা। আৰু দেখিছে খুব সুন্দৰকৈ ডাঙৰকৈ লিখা আছে বোকাজান কেন্দ্ৰীয় বহাগী উৎসৱ। আৰু আটাইতকৈ ডাঙৰ কথাটো আজি চাৰিওফালে আমাৰ ঈশ্বৰ পুত্ৰ জুবিন দাৰ চাৰিওফালে ফটো ইয়াত দিয়া হৈছে। দেখিছে বৃহৎ এটা কাট আউট লগোৱা হৈছে। এইফালে জুবিন দাৰ ফটো আৰু এইফালে খুব সুন্দৰ সুন্দৰ জুবিন দাৰ নামত শ্ৰদ্ধাঞ্জলি খুব সুন্দৰ আৰু নিউজ পেপাৰ লগাইছে। তাৰ লগতে অলপতে দুখৰ খবৰ, অলপতে আমাৰ নিশামণি হালৈ বীমাৰ অনুষ্ঠান কৰিব গৈ থাকোঁতে তেওঁৰ এক্সিডেণ্টত তেওঁৰ মৃত্যু হৈছিল, তেওঁকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। হওক সেইফালে দেখাওঁ আপোনালোকক। এইফালে চাওক আমাৰ ঈশ্বৰ পুত্ৰ জুবিন দাৰ গোটেইখিনি নিউজ পেপাৰৰ তেওঁ যিদিনা আমাৰ মাজত নোহোৱা হৈছিলে তেতিয়াৰ সেই নিউজ পেপাৰৰ কাটিংবিলাক ইয়াত লগোৱা হৈছে। আৰু এইফালে আহক, এইফালে আপোনাৰ জুবিন দাৰ বেলেগ বেলেগ ফটো ইয়াত ধুনীয়াকৈ ফটো ফ্ৰেম কৰি ধুনীয়াকৈ লগাইছে। লিখা আছে বোকাজান কেন্দ্ৰীয় বহাগী উৎসৱ। চাওক ধুনীয়াকৈ ইয়াত এইফালে দাদাৰ ফটো আছে।